সোণাপুৰৰ গৰু সিন্ডিকেটৰ আঁৰত কোন? কিয় তথ্যৰ মিল নাথাকে আৰক্ষী আয়ুক্ত আৰু সোণাপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ? কোনে সুৰক্ষা দি আছে গো মাফিয়াক? সোণাপুৰৰ পৰা কেনেদৰে বাংলাদেশলৈ সৰবৰাহ হয় চোৰাং গৰু? গো মাফিয়া ফৰিদ আহমেদ আৰু নুৰ হুছেইন কোন? ৰাজ্যত বৰ্ধিত হাৰত চলিছে গো সিন্ডিকেট। কি জলপথেৰে কি স্থলপথেৰে কি কাটা তাঁৰৰ বেৰ মুঠৰ ওপৰত বিদেশলৈ প্ৰতিদিনাই সৰবৰাহ হৈ আছে ট্ৰাকে ট্ৰাকে চোৰাং গৰু। পিছে কোনে নিয়ন্ত্ৰণ কৰি আছে এই চোৰাং গৰুৰ বৃহৎ ব্যৱসায়? এইজন নুৰ হুছেইন আৰু এইজন ফৰিদ। সোণাপুৰৰ গো মাফিয়া এই দুজন। পূৰ্বে চোৰাং গৰু সৰবৰাহৰ কেছত এতিয়াও জামিনত আছে এই দুয়োজন গো মাফিয়া। কিন্তু আগৰ দৰেই চলাই গৈছে দুয়োজনৰ ব্যৱসায় আৰু য'ত সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন হৈছে সোণাপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ কুমাৰ ৰয়ৰ বিৰুদ্ধে। দুই মাফিয়াই এতিয়া ব্যৱসায়ৰ পথ সলনি কৰিছে। ব্যৱসায়ত কেৱল টকা আৰু নিৰ্দেশ দিয়ে চলাই নিছে। এই দুইজন হানিফুৰ আৰু চাইফুলে নগাঁৱৰ ৰূপহীৰ পৰা প্ৰথমে গৰু আনে 9 মাইলত বিভিন্ন এজেণ্টৰ দ্বাৰা এই গৰুবোৰ চালান দিয়া হয় বাংলাদেশলৈ। এই হানিফুৰ আৰু চাইফুলৰ নামত দুই ব্যৱসায়ীয়ে গৰু কঢ়িয়াই অনা গাড়ী প্ৰায়ে জব্দ কৰে সোণাপুৰ আৰক্ষীয়ে। কিন্তু গোচৰ ৰুজু হৈছে মাত্ৰ এবাৰ। চোৰাং গৰু সৰবৰাহৰ কেছত আসামী হৈ থকাৰ পিছতো কোন মুখ্য মধ্যস্থতাকাৰীৰ সহায়ত চলাই আছে ব্যৱসায়? সোণাপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ সৈতে কি সম্পৰ্ক ইদ্ৰিছ মাতবৰৰ? এই সমগ্ৰ ব্যৱসায়ত আৰক্ষীৰ সৈতে কথা বতৰা পতাৰ দায়িত্ব এইজন ইদ্ৰিছ মাতবৰৰ। নুৰ হুছেইন আৰু ফৰিদৰ গাড়ী জব্দ হ'লেই থানাত আহি হাজিৰ হয় এইজন ইদ্ৰিছ মাতবৰ। আৰু এই মাতবৰে আৰক্ষীৰ লগত কথা পতাৰ পিছতেই গাড়ীবোৰ এৰি দিয়া হয়। এতিয়া এনেদৰেই চলিছে সোণাপুৰৰ দুই চোৰাং ব্যৱসায়ীৰ বৃহৎ ব্যৱসায়। সোণৰ কণী পৰা হাঁহৰ দৰে হৈছে সোণাপুৰ আৰক্ষী থানা। সোণাপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই আৰক্ষী আয়ুক্তক নিদিয়ে প্ৰকৃত তথ্য। আৰক্ষী আয়ুক্তই সংবাদমেলত কয় এটা, ভাৰপ্ৰাপ্ত বিষয়াই কয় এটা। যোৱা 1 তাৰিখে থানাখনে জব্দ কৰিছিল 10খনকৈ চোৰাং গৰু ভৰ্তি ট্ৰাক। এই ট্ৰাককেইখন সন্দৰ্ভত সংবাদমেল পাতি আৰক্ষীয়ে কি জনালে প্ৰথমে শুনক। এইটো সোণাপুৰত আমাৰ পুলিচ পাৰ্টি যে আছিলে, যে নাকা আছিলে, তেতিয়া আমি ৰাতি আজি 10টা গাড়ী ধৰা হৈছে, 10টা ট্ৰাক আছে চব, আৰু করিবন 200 গৰু আছে। এইটো আপাৰ আসাম ফালি পৰা নগাঁও ফালি পৰা আহি আছিলে আৰু এই শিলং মেঘালয়ত গৈ আছিল। এইটো ধৰা হৈছে 10টা যি ড্ৰাইভাৰ আছিলে তাক এৰেষ্ট কৰা হৈছে আৰু আগৰ তদন্ত চলি আছে। গৰু ধৰা পিছত আমাক পণ্ড হ'ব লাগে, ধৰিবৰ কাৰণে ৰাখিবৰ কাৰণে একটা হ'ব লাগে, সেইটো আমাৰ নাই। তো সেইটো একটা দিগদাৰি হয়। এইকাৰণে আমি গাড়ীত ৰাখোঁ, চাহে কোনো খোলা জেগা এনেকুৱা পালে তাত ৰাখি দিওঁ। লেকিন অলপ অসুবিধা আছে, সেইটো আমি কথা পাতি আছোঁ কি কেনেকুৱা সেইটো বস্তুটো সমাধান কৰে। সেইটো মেঘালয় গৈ আছে, তো আগতো যাব পাৰে, বাংলাদেশতো যাব পাৰে, সেইটোতো এতিয়া আমি কৰিব নোৱাৰো ইয়াৰ পৰা। লেকিন সেইটো চব বস্তু আমি তদন্ত কৰি আছোঁ কি কোন ইয়াত মেইন মানুহ আছে যে সেইটো গোটেই বস্তুটো খাই থাকে, ক'ত যাব বস্তুটো, কাৰণ কি মেঘালয় গৈ আছিলে সেইটোতো আমি খবৰ পাইছোঁ। আৰক্ষী আয়ুক্তই জনোৱা অনুসৰি উজনিৰ পৰা মেঘালয় দিশে প্ৰৱেশ কৰা অবৈধ গৰু ভৰ্তি ট্ৰাকসমূহ ধৰা হয় আৰু 10খন ট্ৰাকৰ পৰা 10জন চালকক আটক কৰা হয়। এইখিনিলৈ ঠিকেই আছে। এইবাৰ শুনক ভাৰপ্ৰাপ্ত বিষয়া পংকজ কুমাৰ ৰয়ৰ এটা কল ৰেকৰ্ডিং। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ, মই প্ৰতিবিম্ব লাইভৰ পৰা ক'লোঁ। হয় ছাৰ, এই কালি যে গৰুখিনি যে ধৰিছিলে ছাৰ, ড্ৰাইভাৰ হেণ্ডিমেন ধৰা পৰিছে নেকি? কোনো পৰা নাই, এজনো পৰা নাই ছাৰ? নাই পৰা নাই। গাড়ী কি কয়? এজন
এজন ধৰিছো আমি, এজন হেৰি যিজনে গৰু সৰবৰাহ কৰে। কি আছিলে নাম ছাৰ? আপোনাৰ ফাৰুক আহমেদ। আজি ধৰিছে? আমি ৰাতিয়ে ধৰিছো, ৰাতি ধৰি আজি জেলত পঠাই দিছো। আচ্ছা আচ্ছা, ফাৰুক আহমেদ সোণাপুৰৰ নেকি ছাৰ তেখেত? কি কয় ৰূপহীহাট। ছাৰ গৰুখিনি নাকা চেকিঙত ধৰিছে নেকি ছাৰ? গৰুখিনি নাকা চেকিঙৰ পৰা হেৰিত ধৰিছো, 2 কিলোমিটাৰ মান নিলগত ধৰিছিলে। নিলগত ঠিক আছে, সেইটো খেদি গৈ ধৰিছো। নাকা চেকিঙতো ধৰা পৰা নাই, মানে তাত গৈ ধৰা পৰিছে। হয়। কিমান মিল আছে দুয়োৰে কথাৰ কিবা গম পালেনে? থানাখনৰ বিষয়াজনে এতিয়া এনেকৈয়ে চলাই আছে নিজৰ কৰ্তব্যৰ লগতে বুজা পৰাৰ ব্যৱসায়। বিশেষ আমি নকওঁ, কেৱল বিভাগীয় কৰ্তৃপক্ষলৈ এটাই অনুৰোধ, সোনকালে তদন্ত হওক। পৰৱৰ্তী সময়ত দাঙি ধৰিম বিস্তৃত প্ৰতিবেদন। ব্যুৰো ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ। GAT, GAT, which stands for Guwahati Accident Trauma and Emergency Hospital. We provide day and night services equally. In fact, we do more emergency OTs than elective surgeries. We also cater the low socio-economic strata of Assam by its electricity stream called Ahi, which means to smile. So keep smiling with a healthy life with GAT Hospital.